দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত শিৱসাগৰৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত। অসম আৰু মেঘালয়ৰ সীমামূৰীয়া সমস্যাক লৈ SDCৰ সংবাদ মেল অনুষ্ঠিত। কাৰ্বি আংলং জিলাৰ গৰমপানী অঞ্চলত 3খন গাড়ীসহ অবৈধ চোৰাং কাঠ জব্দ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং জিলাৰ বনান অঞ্চলসমূহক সুৰক্ষাৰ ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত কৰ্তব্যপৰায়ণ বিষয়া কৰ্মচাৰীসকলে বন মাফিয়াসকলৰ বিৰুদ্ধে যিদৰে দিনে নিশাই অভিযান চলাই গৈছে, ঠিক সেইদৰে এচাম অসাধু ব্যৱসায়ীয়ে দৈনিক এই বনান অঞ্চল ধ্বংস কৰাৰ বাবে যেন উঠি পৰি লাগিছে। তাৰে এক উপযুক্ত প্ৰমাণ আজি পোৱা গ'ল ডিমাপুৰৰ পৰা অসমৰ অন্য ঠাইলৈ লৈ যোৱাৰ অৱস্থাত বহু টকা মূল্যৰ মূল্যৱান কাঠসহ 3খন ট্ৰাক ধৰা পৰাৰ বাবে। কাৰ্বি আংলং জিলাৰ বন বিভাগৰ উচ্চ পদস্থ বন বিষয়া প্ৰণৱ তেৰণৰ লগতে অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসকলে গৰমপানী অঞ্চলত জব্দ কৰিবলৈ সক্ষম হয় বহু মূল্যৱান কাঠসহ ট্ৰাক 3খন। জানিব পৰা মতে অন্য দিনৰ দৰেই বন বিভাগৰ দ্বাৰা দৈনিক চলোৱা অভিযান অনুসৰি আজি পুৱতি নিশাও কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া গৰমপানী অঞ্চলৰ ফালে এক অভিযান চলোৱা হৈছিল আৰু এই অভিযান কালতে কাঠসহ উক্ত ট্ৰাক কেইখন ধৰা পৰে বুলি জনোৱাৰ উপৰি কাঠখিনিৰ মূল্য প্ৰায় 13 লাখ মান টকা হ'ব পাৰে বুলি বন বিভাগৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। आप ऐसे लगा दीजिए बस अभी हो गया। तुम दाग सिलोनिजारेंस पेन मोबाइल चेकिंग यूनिट तुम गरम पानी दाग एनी स्टार्टिंग। অসমৰ বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী দুৰ্নীতিসমূহৰ বিৰুদ্ধে সজোৰে মাত মাতি অহা তথা যিকোনো প্ৰকাৰৰ অন্যান্য অবিচাৰ আৰু দুৰ্নীতিৰ বিষয়ে সমাজত এক জাগৰণৰ সৃষ্টি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা আন এক অগ্ৰণী সংগঠন হ'ল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে প্ৰতিজন নাগৰিকক সজাগ কৰাৰ উপৰি সমাজত এক সচেতনতা বৃদ্ধিৰ স্বাৰ্থত যিসকল ব্যক্তিয়ে কাম কৰে তেনে লোকসকললৈ উক্ত সংগঠনৰ তৰফৰ পৰা বছৰেকত একোটাকৈ দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা নামেৰে এক বঁটা প্ৰদান কৰা হয়। সেয়েলৈ আজি শিৱসাগৰ নগৰ স্থিত পৰ্যন্ত বিভাগৰ আলোচনা কক্ষত এক গাৰ্ভিঞ্জপূৰ্ণ পৰিৱেশৰ মাজত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সামাজিকভাৱে সচেতন তথা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা 3গৰাকী বিশিষ্ট ব্যক্তিক 2021 বৰ্ষৰ বাবে দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা নামেৰে উল্লেখিত বঁটাৰে বিভূষিত কৰা হয়। উক্ত অনুষ্ঠানত সামাজিকভাৱে সচেতন তথা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা 3গৰাকী বিশিষ্ট ব্যক্তিক যথাক্ৰমে লক্ষেশ্বৰ মহন্ত, সোণাৰাম মিলি আৰু পৰাগ শইকীয়াক 2021 বৰ্ষৰ বাবে দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা নামেৰে উল্লেখিত বঁটাৰে বিভূষিত কৰা হয়। অসম আৰু মেঘালয়ৰ মাজত হৈ থকা বহুদিনীয়া সীমা সমস্যাৰ এক সুস্থিৰ সমাধানৰ অৰ্থে অলপতে নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত আনুষ্ঠানিকভাৱে এক চুক্তি স্বাক্ষৰিত কৰা হয়। এই চুক্তি স্বাক্ষৰিত কৰাক লৈ যোৱা 30 মাৰ্চ তাৰিখে কাৰ্বি আংলং জিলাৰ প্ৰধান ৰাজনৈতিক তথা আঞ্চলিক দল SDC কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে অতীজৰে পৰা অসমৰ মাটিতে থকা 30ৰ পৰা 36খন গাঁৱক মেঘালয়ৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি অসম চৰকাৰে যি চুক্তিত স্বাক্ষৰ কৰিছে সেই সংক্ৰান্তত যোৱা 30 মাৰ্চ তাৰিখে কাৰ্বি আংলং জিলাৰ প্ৰধান আঞ্চলিক তথা ৰাজনৈতিক দল SDC কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এক সংবাদ মেল অনুষ্ঠিত কৰা হয়। SDC দলৰ ডিফু স্থিত কেন্দ্ৰীয় কাৰ্যালয় অনুষ্ঠিত কৰা এই সংবাদ মেলত দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাং, সোনা সিং তেৰাং, ৰাম সিং টকবি, বাবু সিং ৰংহাওকে প্ৰমুখ্যে কৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইজন নেতাকৰ্মী উপস্থিত থাকে।
STC দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে সংবাদমেল যোগে জানিবলৈ দিয়ে যে অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাত থকা ছাত্ৰ আৰু সামাজিক সংগঠনৰ লগত আগতীয়াকৈ কোনো ধৰণৰ আনুষ্ঠানিক আলোচনাত মিলিত নোহোৱাকৈ কৰা এই চুক্তি কেতিয়াও আৰু কোনো পধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মাহিয়াৰ দৃষ্টিভংগীৰে কৰা এনে কাৰ্যক STC দলে কেতিয়াও কোনো কাৰণত মানি নলয় আৰু এই সংক্ৰান্তত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ 1 ইঞ্চি মাটিও মেঘালয়ক এৰি দিয়াৰ পক্ষপাতি নহয় বুলি সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে। আমাৰ এইটো মূল শ্লোগান নহয় যে বিশ্বৰ বাংকে Assamese and Karbi private law. Karbi Anglong core issue moga do dantale. Autonomous state Nangli kato kehan hai bangke. Mana haya issue moga kita iward dia fansi asonson hai hui kiwan. Mana divide and rule of British rule of normal cap divide and rule ke dolo divide and rule. Langsung masih lah tumbang ke divide langsung masih. Kelok. Assamese bangke dak Nelitum ahin pen na bangke kelok. Assamese itu border issue bangke alang itu bangke district day bisik bola bangke district day bukan lah bangke normal itu mela tum kelangda mate ikutan te Assamese according to the proposed recommendation for the 36.79 square kilometer of land, Assam will keep 18.51 square kilometer lapen and give the remaining 18.28 square kilometer to Meghalaya. Tante daka bangke out of 12 areas bangke disputed area pusipulo out of 12 bangke 6 bangke already visual 6 bangke appoint ho kona ading kona thandak di Langsung surut, setelah bangke itu mungkin dalam memang langsung sih bangke tanda ini apa yang muka bangke, karena long truk bangke surut ni lah, kadang-kadang asli bangke spesifik nama mention itu baru tak area pula surut ni rasa, sota area pula itu surut betul, sota area pun rasa ans, rejuve kiman tu rasa, atau unrejuve kiman tu rasa itu, amar kalau pula ya sekarang pula ini, sekarang tanjakan itu, specific hobo jaga to specific hobo aru yat 36.76 square kilometer total area yat 1951 gitu border gitu issue itu solve hoyse jenenge block 1 block 2 itu already march kita Karbi Anglong autonomous council বা Karbi Anglong district itu district dia hoyse itu block 1 block 2 itu the concept na ida block hormonga concept na siapa dong ke block uno kita bangkala development block cuma mati 11 na gimana block asa itu ya concept guli kole jadi ijelo ke rajniti koron guri asa itu सरकार मेघालय सरकार अहम सरकार itu mana rajniti koron guri asa border issue guli kole jadi kami itu অনুৰোধ কৰিছো বা দাবী জনাইছো itu সোনকালে কিমানটো disputed area undisputed area itu ৰাইজক ইয়াৰ ঠাই জনাই স্পষ্ট আজিৰ প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া